নতুন বছৰ শুভেচ্ছা কেনেকৈ দিব? আমাৰ 2025 চন যাবলৈ আৰু মাজত মাত্ৰ এদিন আছে, অৰ্থাৎ অহা কাইলৈ 31 তাৰিখ 2025ত বহুত মানুহৰ বহুত সাফল্য আৰ্জিলে আৰু আমি অসমবাসীয়ে বহুত মহান ব্যক্তিসকলকো আমি হেৰুৱাই ল'লোঁ, বিশেষকৈ জুবিন দা আৰু অন্যান্য এনেকুৱা বিশেষ ব্যক্তিসকলক আমি হেৰাই ল'লোঁ। তাৰ দুখ থাকিব আৰু কিছুমান সফল হ'ল তাৰো খুচি থাকিব, যিয়ে নহওক গ'ল সেইটো। 2026 অহা বৃষ্টিবাৰে জানুৱাৰী প্ৰথম দিন মই আমাৰ প্ৰথমতে হেৰগাঁওবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ দেশৰ সকলো নেতাসকলক, বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন সংগঠন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাকৰ যিসকল মুৰব্বী হওক তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ। আমাৰ বিশেষকৈ UPPL দলৰ বুথ লেভেলৰ পৰা চেণ্ট্ৰেল কমিটি লেভেলৰ লাগি সকলোকে মই শুভেচ্ছা যাচিছোঁ, বিটিআৰবাসীক শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ সেই 2026 চন আমাৰ সকলোৰে কাৰণে খুব ভালে যাব। চবে নিজৰ নিজৰ জীৱনত সাফল্য অৰ্জিব পাৰিব আৰু অসমখনো এটা সুস্থ পৰিৱেশত আমি দেখিবলৈ পাম। বিটিআৰকো আমি এটা ভাল পৰিৱেশত আমি দেখিবলৈ পাম আৰু আশা ৰাখিছোঁ বিটিআৰৰ যিখিনি চুক্তি মৰ্মে যিখিনি ক্ল'জবিলাক আছে এই 26 চনতে যাতে ইমপ্লিমেণ্ট হয় আৰু চবে যাতে খুচিমতে থাকি একতা হৈ থাকি পেলাই মনত যিখিনি দুখ বেদনা খং এইবিলাক আছিলে সেইটো ত্যাগ কৰি 2026 চনত যাতে সকলোৱে মিলি পেলাই শান্তিৰে যাতে আমি এই বিটিআৰ অঞ্চলৰ অসমত বসবাস কৰিব পাৰোঁ, তাকে মই কামনা কৰিছোঁ। জনপ্ৰতিনিধি হিচাপে আপোনাৰ নতুন পৰিকল্পনা থাকিব নেকি? আমাৰতো নতুন পৰিকল্পনা বুলি থাকিবই লাগিব, কাৰণ আমি ৰাজনীতিকৰ লগত জড়িত থকা ব্যক্তি। অহা 26 চনৰে এপ্ৰিল বা মাৰ্চ এই 2 মাহৰ ভিতৰত অসমৰ বিধানসভাৰ নিৰ্বাচন হ'ব আৰু প্ৰথমবাৰৰ কাৰণে আফটাৰ ডিলিমিটেশ্যন সমষ্টি পুৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰ নিৰ্বাচন হ'ব। মই সকলোকে শুভেচ্ছা যাচিছোঁ, ধন্যবাদ যাচিছোঁ আৰু আমিও 64 নং পানেৰী বিধানসভা কাটি পেলাই আমাৰো 45 নং ভেৰগাঁও বিধানসভা হ'ল। আমাৰো নিৰ্বাচনত আমি উত্তীৰ্ণ হ'বৰ কাৰণে আমি দলৰ সহযোগত ৰাইজৰ আশীৰ্বাদত আমি দলীয় চিন্তা চৰ্চা কৰি আছে আৰু ঠিক তেনেকুৱা আমি দলৰ কাৰণে কাম কৰিম। আপোনাৰ নামটো বিশেষকৈ আপুনি কৈছে, আপোনাৰ নাম চৰ্চিত হৈ আছে, এই ক্ষেত্ৰত আপোনাৰ কিবা থাকিব নেকি? নাই, এতিয়ালৈকে দলৰ কথাহে, এতিয়ালৈকে মই ভাবা নাই দলে কি কৰে, কাৰণ আমাৰ এতিয়া চৰকাৰো নাই বিটিআৰত, তথাপি ৰাইজ আমাৰ লগত আছে। দলে কি চিন্তা চৰ্চা কৰে সেইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব। লগতে ভাৰত ভূটান সীমান্ত বন্যহস্তীৰ হেৰি আছে, এইটো বন্যহস্তীৰ যিটো আমাৰ মানুহ আৰু জীৱ জন্তুৰ লগত যিটো সংঘাত, সেইটো নতুন কথাও নহয়, বহুত পুৰণা কথা। আমি এই অঞ্চলতে বসবাস কৰা হিচাপে আমি গম পাওঁ। মোৰ গাঁৱত লাগি আহে হাতী, যিটো বনৰীয়া হাতী, আৰু বিশেষকৈ খাদ্যৰ সন্ধানতে আহিবলগীয়া হয়, কাৰণ আমাৰ ভাৰত ভূটান সীমান্তত যিখিনি অভয়াৰণ্যবিলাক আছে, জংঘলবিলাক আছে, ধৰ আমাৰ বৰনদী অভয়াৰণ্য, বিগত দিনত আমি বৰনদী অভয়াৰণ্যত আমি চলাৰ বৰিঙকে ধৰি আৰু চলাৰ ফেঞ্চিং এইবিলাক আমি বনাইছিলোঁ। চলাৰ বৰিং এইটো কাৰণে বনাইছিলোঁ আমি, বা উইণ্টাৰ ছিজনত যিহেতু পানী শুকাই যায় আৰু পানী বিচাৰি পেলাই তাৰ জীৱ জন্তু বাহিৰত ওলাই আহে, তেতিয়া হাতীবিলাকে বা অন্যান্য জীৱ জন্তুবিলাকে মানুহৰ গাঁও ঘৰলৈকে প্ৰৱেশ কৰে, তাতে সংঘাত হয়, তাত মানুহ মৃত্যু হয়, জীৱ জন্তু মৃত্যু হয়। হাতী মৰাটোহে আমি নিউজত দেখা পাওঁ, কিন্তু তাতকে সৰু সৰু বহুত জীৱ জন্তু মৃত্যু হৈ থাকে। কোনোবা চিকাৰ কৰে, কোনোবা কিবা কৰে, এইবিলাকত আমাৰ নিউজত নাই। বনৰীয়া গাহৰিয়ে হওক, হৰিণে হওক, অন্যান্য জীৱ জন্তুবিলাক প্ৰায় মৰি থাকে, সেইবিলাক আমি দেখা নাপাওঁ, কিন্তু যেতিয়া হাতী মৰে তেতিয়াহে আমি দেখা পাওঁ। সেইটো কাৰণে এটা পৰিকল্পনাৰ খুব প্ৰয়োজন আছে আৰু ইয়াৰ মানুহখিনিক এৱাৰনেছ কৰাও এটা প্ৰয়োজন আছে। মোৰ গাঁৱৰ ওচৰত এটা জংঘল আছে, তাত 1 মাহতকৈ অধিক 3টা বনৰীয়া হাতীয়ে থাকি গ'ল, কাৰো ক্ষতি হোৱা নাই। ক্ষতি নকৰিলে, কাৰণ এই হাতীজাকটো আমি দিনত কোনো অসুবিধা নিদিলে। হাতীজাকক যেতিয়া নেকি আপুনি দিনত অসুবিধা দিব, ৰাতি খঙাল হৈ থাকিব, আৰু ৰাতি খঙাল হ'লে যি টি কাম কৰিব বা যি টি কৰিব, মানুহৰ ঘৰ ভাঙিব বা
পাৰিলে মানুহ মাৰিব এনেকুৱা ধৰণৰ হয়। সেইকাৰণে আমি এই ভাৰত ভূটান সীমান্তত আমাৰ যিসকল বসবাস কৰে তেখেতসকলক এনিমেলৰ লগত কেনেকৈ আমি সহবাস কৰিব পাৰে, এক্সিষ্টেণ্ট কেনেকৈ কৰিব পাৰোঁ, আৰু ৰাতিত কেনেকৈ আমি সতৰ্ক হ'ব লাগে, এইবিলাক এৱাৰনেছ কৰাৰ প্ৰয়োজন আছে। তাৰ কাৰণে ইয়াৰ দীঘলীয়া এটা পৰিকল্পনা লোৱাৰ এটা প্ৰয়োজন আছে। আৰু কিছু আমি কাম কৰিব লাগিব। এলিফেণ্ট যিবিলাক কৰিডৰ আছে, এই কৰিডৰবিলাক আমি মুকলি কৰি দিব লাগিব। বহুতে চাহ বাগান খুলি পেলাই কিছুমানে য'তে ত'তে চ'লাৰ ফেঞ্চিং এইবিলাক লগোৱা হৈছে, আৰু চ'লাৰ ফেঞ্চিঙৰ কাৰণে বহুত অসুবিধা হয়। নিজৰ কৰিডৰত যাব নোৱাৰিলে বনৰীয়া হাতীবিলাক মানুহৰ ঘৰ ফালে যায়। এইবিলাক আমাৰ পদক্ষেপটো থাকিবই। এৱাৰনেছ আছে, আমাৰ NGO বিলাকৰ লগত আমি কথা পাতি আছোঁ। আৰু আমাৰ দিনত আমি প্ৰায় 10-12 কিলোমিটাৰ চ'লাৰ ফেঞ্চিং দিয়া হৈছিলে, আৰু যথেষ্ট হ্ৰাস পাইছিলে মানে বনৰীয়া হাতীৰ গাঁৱত সোমোৱাবিলাক। গতিকে আগন্তুক দিনত আমাৰ নিশ্চয় পদক্ষেপবিলাক থাকিম। আমি এই ক্ষেত্ৰত ৰাজনীতি নকৰাকৈ এই অঞ্চলত বসবাস কৰা সকলো ৰাজনীতিক দলৰ নেতাসকলে বা আমি একলগ হৈ পেলাই আমি এই বিষয়টো সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ তাত ৰাস্তা আমি ওলাব লাগিব।